এণ্ড মই পোৱালিটো সুধিছো কোনটো খাবি সি কৈ আছে কোনটা You very chalak, bro. Hi. Hello. This is Asif blogger. Morning. Okay, सबसे पहले तो गुड मॉर्निंग एवरीबॉडी আজি ব্লগ টু স্টাर्ट কৰিছো মৰ্নিং 5:30 এণ্ড মই 6টা বজাত গৈছিলো আম গছৰ তলত গৈ পিনে দুটা আম পালো আমখিনি লৈ আহি দোকানটো খুলি দোকানত বহি গলো দোকানত বহাৰ পিছত মোৰ কাম আছে কামটো হল 1 নম্বৰ ভিডিও এডিট কৰিব লাগে 2 নম্বৰ ভিডিও বনাব লাগে সেই কামখিনি কমপ্লিট কৰি আহি হৈ গলো পিছবেলা 3টা বজাত উঠি গাছা দুই মেলি গৈ পিনি দোকানত বহিছো এণ্ড লগত পোৱালিটো আছে এণ্ড মই পোৱালিটো সুধিছো কোনটো খাবি সি কৈ আছে পকাটো কোনটা You very chalak, bro. What chalak? আমখিনি খাই শেষ হোৱাৰ পিছত মই এইফালে খাইছো মিমি এণ্ড চিপছ আৰু আপোনালোকে এনেকুৱা দুটা মিক্স কৰি খাই চাব কেনেকুৱা টেষ্ট মই এইফালে খাই বৈ সন্ধিয়া 6 বজাত মাৰ্কেট যাবলৈ ৰেডি বাট তাৰ এতিয়ালৈকে মোবাইল চাই শেষে হোৱা নাই অকে এভৰিবডি মই আৰু মামু গৈ আছো বসন্তিখনক লৈ মাৰ্কেটত যোৱা মেইন কাৰণটো হ'ল দোকানৰ মাল কেইটামান আনিব লাগে আৰু বহুত কিবা কিবি আৰু এইখন ৰাস্তা হ'ল আমাৰ ঘৰৰ পৰা ওলাই যোৱা অকে বজাৰৰ পৰা আহি ৰাতি 9টা বজাত দোকানখন বন্ধ কৰিবলৈ তৈয়াৰী কৰি আছো ৰাতি 9:30 দোকানটো বন্ধ কৰি ভাত পানী খাই আহি গলো ৰুমলৈ অকে এভৰিবডি আজিৰ কাৰণে ইমানে আছিল তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও